নমস্কাৰ মই মঞ্জিত দাস আজি ভাবিলো এটা ভিডিঅ' প্ৰস্তুত কৰোঁ যোনটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ বহুতখিনি সহায় হ'ব পাৰে মই কৰ্মৰত হৈ আছোঁ গ্ৰীণ মাইণ্ড কোম্পানী গ্ৰীণ মাইণ্ড কোম্পানীটো আমাৰ অসমৰ হয় আৰু অসমৰ পৰা যিহেতু বাহিৰত আমাৰ ব্ৰাঞ্চ গৈছে মাৰ্কেটিং কোম্পানী হয় আয়ুৰ্বেদিক এণ্ড কছমেটিক গতিকে সেই আয়ুৰ্বেদিক এণ্ড কছমেটিকত আমাৰ ইয়াতে এটা ট্ৰেইনিং চলি আছে যোনটো ট্ৰেইনিঙৰ জৰিয়তে আমাৰ ইয়াত বহুত যুৱক যুৱতী কৰ্মসংস্থাপন পাই আছে গতিকে কৰ্মসংস্থাপন পোৱাৰ জৰিয়তে তেওঁলোকে নিজকে স্বাৱলম্বী কৰিব পাৰিছে গতিকে সেইকাৰণে মই ভাবিলো এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোককো মই এই বাৰ্তাটো প্ৰদান কৰোঁ যোনটো জৰিয়তে আপোনালোকৰো সুবিধা হ'ব পাৰে ফাৰ্ষ্ট অফ অল আমাৰ এই গ্ৰীণ মাইণ্ড কোম্পানীয়ে সম্পূৰ্ণভাৱে ইয়াতে থকা মেলা খোৱা বোৱা ফ্ৰী দি ইয়াতে এটা ট্ৰেইনিং প্ৰভাইড কৰে যোনটো ট্ৰেইনিং 1 year to 2 year ভিতৰত এটা আমাৰ ট্ৰেইনিং প্ৰভাইড কৰে যোনটো ট্ৰেইনিঙৰ জৰিয়তে ইয়াতে সকলো ক্ষেত্ৰতে মাৰ্কেটিঙৰ ওপৰত শিকিব পাৰে আৰু সেই মাৰ্কেটিঙৰ ওপৰত শিকিয়ে তো ইয়াতে এজন ভাল মেনেজাৰ বনিব পাৰে যোনটো নিজে মাৰ্কেটিং ট্ৰেইনিং কৰি বেলেগকো মাৰ্কেটিং ট্ৰেইনিং দিয়াব পাৰে গতিকে আপোনালোকে যদি ইন্টাৰেষ্ট হয় আপোনালোকে যদি ভাবিছে যে মোৰ ল'ৰাজন বা মোৰ ছোৱালীজনী এটা ভাল কেৰিয়াৰ অপৰচুনিটি পাওক ডেফিনেটলি আপোনালোকে গ্ৰীণ মাইণ্ড কোম্পানী জইনিং কৰাব পাৰে আৰু তোমালোকেও যদি ভাবিছা যে মোৰ কেৰিয়াৰটো বনাব বিচাৰো তো গতিকে তোমালোকৰ এটা ফাৰ্ষ্ট চইচ গ্ৰীণ মাইণ্ড হ'ব পাৰে আৰু গ্ৰীণ মাইণ্ডৰ জৰিয়তে তোমালোকে নিজৰ ভৱিষ্যতটো সুন্দৰ কৰিব পাৰিবা এতে ভাল চেলাৰী দিয়ে গতিকে আজিকালি মানুহক যেহেতু পইচাৰ লাগে ভাল কাম কৰি পিনে কিন্তু চবতে নহয় কিন্তু আমাৰ গ্ৰীণ মাইণ্ড কোম্পানীটোৱে কৰ্মৰ জৰিয়তে তোমাক ভালদৰে শিকাই ল'ব এইটো নহয় যে তুমি আহিবা জইনিং কৰাৰ লগে তোমাক হাজাৰ হাজাৰ লাখ লাখ টকা দি দিব তেনেকুৱা নহয় তো আমাৰ ইয়াতে কোম্পানীয়ে তোমাক ভালদৰে শিকাই ল'ব কোৱালিটি দিব কোৱালিটিৰ জৰিয়তে তুমি ইয়াতে টকা আৰ্ণ কৰিব পাৰিবা গতিকে আহা মোৰ যদি তোমালোকে আহিব বিচাৰিছা মোৰ কন্টেক্ট নাম্বাৰটো যোগাযোগ কৰিবা 9101680728 আকৌ এবাৰ কৈ দিওঁ 9101680728 লোকেশ্যন হৈছে বৰপেটা হাউলি ৰাস মন্দিৰৰ কাষত আমাৰ অফিচ আছে 9 বজাৰ পৰা আবেলি 4 বজালৈকে অফিচ খোলা থাকে আহিব পাৰিবা ফৰ্ম ফিল আপৰ কাৰণে লাগিব আধাৰ কাৰ্ড পান কাৰ্ড আৰু লাষ্ট কোৱালিফিকেশ্যন চাৰ্টিফিকেট লাগিব আৰু আহাৰ পিছতে এখন ফৰ্ম ফিল আপ হ'ব ফৰ্ম ফিল আপৰ পাছত তোমাক এটা ইণ্টাৰভিউ লোৱা যাব ইণ্টাৰভিউ যদি সিলেকশ্যন হোৱা তেতিয়াহ'লে আমাৰ কোম্পানী জইনিং কৰিবলৈ সুবিধা পাবা আৰু জইনিঙৰ পৰা ইয়াতে লোডিং ফুডিং সকলো ফ্ৰী থাকিব থকা মেলা খোৱা বোৱা ফ্ৰী থাকিব ট্ৰেইনিং সময়ত এটা ষ্টাৰ্টিং চেলাৰী থাকিব যোনটো 8,000 পৰা 13,000 15,000 টকাৰ ভিতৰত এটা আৰ্নিং বেচিক চেলাৰী থাকিব আৰু যেতিয়া ট্ৰেইনিংটো কমপ্লিট হ'ব এজ এ এছিষ্টেণ্ট মেনেজাৰলৈ প্ৰমোশ্যন দিয়া যাব এছিষ্টেণ্ট মেনেজাৰ চেলাৰী থাকিব 25,000 পৰা 35,000 টকা আৰু যেতিয়া অফিচ মেনেজমেণ্টটো তুমি ভালদৰে লিড কৰিব পাৰিবা তেতিয়া অল অভাৰ নৰ্থ ইষ্টত আমাৰ ব্ৰাঞ্চেছ আছে তোমাক এজ এ ব্ৰাঞ্চ মেনেজাৰ হিচাপে বা নতুন শাখা প্ৰতিষ্ঠাৰ বাবে তোমাক এজ এ ব্ৰাঞ্চ মেনেজাৰ হিচাপে সেই ডিষ্ট্ৰিক্টটোত তোমাক এজ এ ব্ৰাঞ্চ মেনেজাৰ হিচাপে প্ৰমোটেড কৰা যাব সেইখিনিয়ে কথা মোৰ ফালৰ পৰা আৰু সবিশেষ জানিবৰ বাবে তুমি ভিজিট কৰিব লাগিব আমাৰ হাউলি অফিচত তো আমাৰ ইয়াতে সকলো চাৰ্মেম সকল থাকিব তোমাক ধুনীয়াকৈ বুজাই দিব আৰু যদি তুমি ইণ্টাৰেষ্ট হয় ডেফিনেটলি কৰিব পাৰিবা সেইখিনি আজি এটা ভিডিঅ'ৰ জৰিয়তে প্ৰস্তুত কৰিলোঁ যিটো কেৰিয়াৰ ভাল অপৰচুনিটি দেখা পাইছোঁ গতিকে ময়ো কৰি আছোঁ আহক আপোনালোকেও কৰক কেনেকুৱা পায় আপোনালোকেও জনাব পাৰিব আৰু আপোনালোকৰ ভৱিষ্যতটো ঠিক কৰিব পাৰিব ধন্যবাদ